সকলোকে মোৰ ইউটিউব চেনেল ফুড লাভাৰ টিডিৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। এতিয়া ৰাতিপুৱাৰ সময় 9টা বাজিছে আৰু দেখিছে আপোনালোকে মই একদম ওলাই মেলি ৰেডি হৈ লৈছো। আসলতে আজি আমি এখন ধুনীয়া ঠাই যাবলৈ ওলাইছো এতিয়া। গতিকে কতনো যাই আছো জানিবলৈ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে স্কিপ নকৰাকৈ চাই থাকিব। এয়া দেখিছে আমি ক'ত আহিছো। এইখন হৈছে শিলচৰৰ কাছাকান্তি মন্দিৰ, উদাৰবনত আছে এইখন। আসলতে বহুত দিনৰ পৰা শুনি আছিলো মন্দিৰটোৰ কথা, কিন্তু অহা হোৱা নাছিলে। গতিকে আজি সময় সুযোগ মিলিল যেতিয়া আহিলো ইয়ালে। বহুত ধুনীয়া হয় মন্দিৰৰ পৰিৱেশটো, ইয়াৰে বহুত শান্ত হয়। এতিয়া আহিলো, এতিয়া চাকি বন্তি দিও ইয়াতে অকমান। আপোনালোকে ভিডিঅ'টো চাই থাকক। চাকি বন্তি দিয়া হৈ গ'ল আমাৰ। এতিয়ালৈকে পূজা ষ্টাৰ্ট হোৱা নাই, অকণমান দেৰিকৈ হ'ব। আৰু মন্দিৰটোৰ পৰিৱেশটো খুবেই ধুনীয়া আৰু বহুত শান্তিপূৰ্ণ হয়, মানে বহুত গ্ৰীনাৰী ইয়াৰ ফালে, বহুত পৰিৱেশটো বহুত ধুনীয়া। আৰু এই কাছাকান্তি মন্দিৰটো শিলচৰৰ পৰা 16 কিলোমিটাৰ দূৰত উদাৰবন নামৰ ঠাইত আছে মন্দিৰটো। আচলতে পৌৰাণিক তথ্য অনুসৰি মন্দিৰটো মানে কছাৰী ৰজাই বনাইছিলে 19শ শতিকাত। লোকবিশ্বাস অনুসৰি ইয়াতে মানে মনত আপোনালোকে যি ভাবে, মানে যি মানে আশালৈ আহে সেইটো পূৰণ হয় বুলি বহুতে বিশ্বাস কৰে। তেনেকৈ বহুতে ফল পাইছেও। গতিকে সেইটো কাৰণে মনত এটা বিশ্বাস লৈ পেলাই সকলোৱে আহে ইয়াতে মন্দিৰটোলৈ। মানে সেয়াই আৰু। আমি আহিছো এতিয়া এখন ধুনীয়া চাহ বাগানত। এয়া দেখিছে পৰিৱেশটো কেনেকুৱা, বিৰাট ধুনীয়া হয়। মইতো আহি একদম পাগল হৈ গৈছো, ইমান ধুনীয়া। বহুত মানে চাৰিওফালে সিপিনে পাহাৰ আছে, তাৰপিছত পুখুৰী এটা আছে ধুনীয়াকৈ, আৰু চাৰিওপিনে এইবিলাক চাহ খেতি দেখিছে। ৱাও কি ধুনীয়া। আমাৰ লগত আৰু এজন দাদা আৰু বৌ আছে, দেখুৱাই আছো আপোনালোকক। দাদা হাই হাই কৰি দিয়ক। হাই। আৰু এইজনী বৌ। হেল্ল'। আৰু খিতিজা হাই বন্ধু। হাই হাই বন্ধু। হেল্ল'। লগ পাইছো অকমান দেৰিকে।
ইয়াতে হল এতিয়া যাও ইয়াৰ পৰা ওলাম এতিয়া আৰু এখন ধুনীয়া ঠাইত গৈ আছো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব হেখলৈকে Silchar Assam University asu ami etia এইখন আছে মেইন গেটখন আজি আমি কত কত ঘুৰিলো আপোনালোকক সকলোবিলাক ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিলো লগতে হেখত আমি সকলোৱে মিলি একাপ একাপ গৰম চাহ লগতে সিংগৰা খালো খাই লৈ আমি সকলোৱে ঘৰে ঘৰে বুলি আহিলো এতিয়া মোৰ ভিডিঅ'টো ইয়াতে সামৰিছো থ্যাংক ইউ